কোনো নাগা স্বাধীনতার গান নীলিম কুমার। স্বাধীনতা এক সপোনৰ নাম। এই ভাৰতবৰ্ষত কোন স্বাধীন? স্বাধীন হ'ব পাৰে সেইসকল যাৰ বুকুত ভয় নাথাকে। যাৰ বুকুত ভয় তেওঁলোক স্বাধীন নহ'ব কেনেকে? ফুটুকা ফুটুকি ৰঙা নীলা পোচাক পিন্ধা শিশুবোৰ যিসকলে ভৱিষ্যতৰ ভাৰত গঢ়িব, সিহঁত স্বাধীন। সিহঁতৰ বুকুত ভয় জানো কোনোবাই অপহৰণ কৰে। কন্যা শিশুবোৰ হৈ থাকে সিহঁত জানো ধৰ্ষিত হয়। এই ভাৰতবৰ্ষত গধূলি অকলে ব্ৰেড কিনিবলৈ যাব নোৱাৰা তিৰোতাজনীয়ে কেনেকৈ গাব পাৰে স্বাধীনতাৰ গান? স্বামী গৃহত দাসীৰ জীৱন কটোৱা লাখ লাখ ভাৰতীয় নাৰী স্বাধীন, যিসকলে সপোনতো উচ্চাৰণ কৰিব নোৱাৰে স্বাধীনতাৰ নাম। ভাৰতবৰ্ষৰ 100 কোটি জনগণ কোন স্বাধীন? কোন স্বাধীন? চৰকাৰী চাকৰিয়ালসকল, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, তেওঁলোক কেনেকে স্বাধীন হ'ব যাৰ বুকুত ভয়? ভাৰতবৰ্ষৰ খেতিয়কসকল, শ্ৰমিকসকল, ভাৰতৰ সমগ্ৰ জনগণ তেওঁলোক স্বাধীন নে? তেওঁলোকৰ বুকুত ভয়। নিৰ্বাচনী বতাহত দেখা সপোন হোৱা। ভাৰতবৰ্ষৰ ন্যায়ালয়বোৰ স্বাধীন নে? যে চকুত কলা কাপোৰ বান্ধি চাই থাকে অন্যায় অবিচাৰ, যে এজন দুৰ্নীতিগ্ৰস্ত শাসনকৰ্তাক নিৰ্দেশ দিব নোৱাৰে আসনৰ পৰা নামিবলৈ, সেই ন্যায়ালয় স্বাধীন নে? সাহিত্যিক, বুদ্ধিজীৱীসকল স্বাধীন, কবিসকল স্বাধীন, শিল্পীসকল স্বাধীন, যাৰ বুকুত ভয় বতাহ নোপোৱায়, যে বতাৰ মায়াজালত সাফৰ মাৰি থব পাৰে স্বাধীনতা স্বাধীন নে? স্বাধীন নে সাংবাদিকসকল, সম্পাদকসকল, ছাত্ৰ সংগঠনবোৰ, বিদ্ৰোহী সংগ্ৰামীবোৰ আৰু সন্ত্ৰাসবাদী দল? স্বাধীনতা এক সপোনৰ নাম। এই ভাৰতবৰ্ষত কোন স্বাধীন? তেওঁলোকৰ বুকুত কিমান ভয় যিয়ে সলনি কৰি দিলে জাতি মাটি ভেটিৰ সংজ্ঞা, সেই ৰাজনৈতিক দল। তেওঁলোক কিমান পৰাধীন তেওঁলোকে স্বাধীনতাৰ গান গোৱা উচিত। কোন স্বাধীন? কোন স্বাধীন? অসমৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া, আপুনি স্বাধীন নে? সকলে কয় আপুনি স্বাধীন নহয়, আপোনাৰ ওপৰত আছে হিমন্ত বিশ্ব। হিমন্ত বিশ্ব শৰ্মা, আপুনি স্বাধীন নে? আপুনিও স্বাধীন নহয়, আপোনাৰ ওপৰত আছে নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। আপুনি স্বাধীন নে? নিৰাপত্তা বেষ্টনীৰ মাজত আপোনাৰ চলাফুৰা, মুকলিকৈ ওলাই আহিব নোৱাৰে, আপুনি কিহত স্বাধীন? আপুনি যিমান উদাত্ত কণ্ঠেৰে ভাষণ নিদিয়ক, সকলে কয় আপুনিও স্বাধীন নহয়, আপুনিও গোলামী কৰে সেৱক সংঘৰ। ভয় আপোনাৰ বুকুত, আৰু সেই সেৱক সংঘৰ কৰ্মকৰ্তাসকল আপোনালোক যাৰ স্বাধীন, আপোনালোকতো স্বাধীন নহয়। আপোনালোকৰ ভৰিত দীনদয়াল উপাধ্যায়ৰ নীতিৰ শিকলি বন্দী, আপোনালোক এক অন্ধ আদৰ্শ, এক অন্ধ আদৰ্শ।
যে আদর্শ ভুলিয়াইছিল আমার পিতাক, কেবল আমার পিতার বুকুত নাছিল ভয়। মনত আছে উদংগাৰে ঘূৰি ফুৰা তেওঁৰ নাছিল কোনো দেহৰক্ষী। আপোনালোকৰ তো খোৱে বাৱে সুৰক্ষা বাহিনী, হাতে হাতে অস্ত্ৰ, আপোনালোকৰ বুকুত কিহৰ ইমান ভয়? স্বাধীন হ'ব পাৰে সেইসকল যাৰ বুকুত নাথাকে ভয়। এই ভাৰতবৰ্ষত এজনো নাই স্বাধীন মানুহ। কোনো নাগাব স্বাধীনতার গান,